মাস্কখন মানে কথাটো কি হ'ল মানে দাড়িটো পুৰা মানে চুকি দিলোঁ সেইটো কাৰণে চেলোৱা পিঁয়াজটো লৈ লাগিছে সেইটো কাৰণে এইখন লগাই লৈছোঁ আৰু নহ'লে মোকেই ৰ'ষ্ট কৰি দিবতো বেলেগে বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ ওচৰলৈ আকৌ এটা ৰ'জ ভিডিঅ' লৈ ভিডিঅ'টো আৰম্ভণিতে কৰিছোঁ এই ভিডিঅ'টো অকল ধেমালিৰ কাৰণে বনোৱা হৈছে যাতে কোনেও গাত পাতি নলয় যদি লয় তেতিয়াহ'লে তাত মোৰ ক'বলগীয়া একো নাই মাস্কখনৰ পৰা অকণমান দিগদাৰ এটা হৈছে তথাপিও ইগন'ৰ কৰক অল ৰাইট চ' হে গাইছ কেনেকুৱা আপোনালোকৰ খবৰ এনেও চাগে ভালেই হ'ব আজি আকৌ লৈ আহিছোঁ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আৰু আপোনালোকে চাই আছে থংকিং ৰ'ষ্টিং আজি এখন ফটা স্পীকাৰৰ ওপৰত কথা পাতিম যাৰ নামটো হৈছে ইংক এডিক্ট তেতিয়াহ'লে বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিব লাগে বৰ ইমানো বিজি নহয় যিমান তেওঁলোকে দেখুৱাব খোজে আচলতে কি জানা তেওঁলোকে তোমাক সিমানে টাইম দিব যিমান তোমাৰ দৰকাৰ আছে এই প্ৰাণীটো হৈছে অসমৰ আটাইতকৈ এটা মক্কেল সাধু পুৰুষ এই মক্কেলটো গাত ইমানে তাতো আঁকি থৈছে কি মোৰ সন্দেহ হৈ গৈছে ইয়াৰ হেৰিটোতো কেলা আঁকি থৈছে নেকি আমি যেতিয়া ক্লাছ 3-4ত পঢ়ি আছিলোঁ তেতিয়া আমাৰ গোটেই অল ছাবজেক্টখিনি বহি থকা উপৰিও আৰু এখন বহি আছিলে সেইখনক আমি কওঁ বাহিৰা বহি ঠিক তেনেকৈ ইয়াৰ গাটো সেই বাহিৰা বহিখনে আৰু বেটা ভাগৰ চুলি কালাৰটো ৱাহ প্লাষ্টিকৰ ঝাৰুটো তোৰ চুলিখিনিতকৈ অলপমান ধুনীয়া আহে দেখিবলৈ তোমাক ভাল পাওঁ বাছ সেইটোৱে জানি লোৱা এতিয়া যদি ভাল পোৱাৰ কাৰণবোৰ ক'বলৈ যাওঁ গোটেই ৰাতিটোও কম পৰি যাব ভচৰিকে তই ভাল পোৱা কাৰণটো কেলে জানিব লাগে তাই কেলে জানিব লাগে হেৰ' তই কাৰণটো নকলেও গম পায় তোৰ থোপৰাটো চাই তই কি কাৰণে তাইক ভাল পাওঁ প্ৰথম চাগে তাই ভাগৰ হেৰিকেইটা চাবি কিমান ডাঙৰ তাৰপিছত ৰাতি বিচনা লেতেৰা কৰিবি তোৰ কাৰণ সেইবিলাকহে আৰুনো কি বেলেগ কাৰণ আছে ইয়াৰ ভাগৰ এই কথাবিলাক শুনি থকা আৰু এখন ফটা স্পীকাৰত কেলা গান শুনি থকা একেই কথা কাহানী বা কাণেদি মানুহৰ তেজ ওলাই আহিব কেলা ল'ৰাজনক পোৱাটো ভাগ্য বুলি কয় আৰু নেপায় বুলি জানিও বিচাৰি থকাটোকে ভাল পোৱা বুলি কয় ভচৰিকে কোনো এজনক পোৱাটো ভাগ্য বুলি নকয় তই সেইজনক বিচাৰিছ কাৰণে পাইছ আৰু নেপায় বুলি জানিও বিচাৰি থকাটোক ভাল পোৱা বুলি নকয় মক্কেল কুকুৰ বুলি কয় কুকুৰ যোনটো হৈছ তই এই মক্কেলটো ব্ৰেইনত কি আছে বে এনেই দেখোন বৰ কথা ক সাধাৰণ এই অকণমানি কথাটোকে নাজানো কুকুৰা পোৱালি একচুৱেলি ইয়াৰ গাত দুখ নাই উল্টাকে জন্ম হোৱা মানুহবোৰৰ অৱস্থা এনেকুৱাই হয় এতিয়া সকলো সপোন দেখোন ভাঙি নাইকিয়া হৈ গ'ল ইমান দিনে আপোন বুলি ভবা মানুহবোৰৰ আজিচোন পৰৰ হৈ গ'ল এদিনত 7 বাৰ হস্তমৈথুন কৰা থোপৰাটো লৈ থাকিলে কোনেও আপোন বুলি নাভাবে গৰু পৰ বুলিয়ে ভাবিব নাজানো সদায় এনেকুৱা মোৰ লগতে কিয় হয় কাৰণ তই এটা কুকুৰ হয় এতিয়া ভাগ্যৰে দোষ নে মানুহৰে দোষ কোনোৱেচোন ক'বই নোৱাৰা হ'ল সেইটো বাৰু জানিবলগীয়া কথা নে বেলেগ এটা হোৱাহেঁতেন ভাগ্য দোষ বুলি ক'লোহেঁতেন কিন্তু তোক কেতিয়াও ক'ব নোৱাৰি ভাগ্য দোষ বুলি কাৰণ তই জন্ম হৈছই চাগে উল্টাকে সেইটো কাৰণে তোৰ এনেকুৱা হৈছে ইয়াৰ ডাইলগবিলাক শুনি থাকিলে এনেকুৱা লাগে গোটেই পৃথিৱীৰ দুখদম যে ইয়ে পিঠিত লৈ আছে তেনেকুৱা লাগে সময় থাকোঁতে মৰম ভালপোৱাবোৰ বুজিবলৈ চেষ্টা কৰা নহ'লে এদিন এনেকৈ আঁতৰি আহিম চিনাকি হৈ যেন অচিনাকি হৈ পৰিবা এই কুকুৰটো ভাগৰ জীৱনত কেলা কোনোদিনে সুখ নাহিবই নেকি দুখ বুলিবলৈ ইয়াৰ ভাগৰ বেলেগ একো নাই অকল ভাল পোৱাৰ ওপৰত দুখ কোনোবাই তাক কেলা গান মাৰি থৈ যাব কোনোবাই তাক কেলা ঠগি থৈ যাব জন্ম হৈছে বোপাই উল্টাকে তেনেকুৱা নহয় কেনেকুৱা হ'ব তোৰ ভাগৰ ইংক এডিক্টেডক যিমান পাৰা সিমান আনফল' মাৰা নহ'লে তোমালোকো ইয়াৰ ভাগৰ ভিডিঅ' চাই মক্কেলামি কৰা এডিক্টেড হৈ যাবা প্ৰথমে মানুহবোৰ কাষলৈ আহে তাৰপিছত অভ্যাস লগায় আৰু যেতিয়া আমাৰ তেওঁৰ প্ৰতি ভাল পোৱা হয়
তেতিয়া তেওঁলোকে এৰি থৈ যায়। সেইটো কাৰণে কওঁ অকণমান মানুহৰ দৰে থাকিবি, ডিঙিত শিকলি চিকলি লগাই কুকুৰটোৰ দৰে থাকিবি, তেনেকুৱা হ'বই এনেও। বেলেগ মানুহৰ দুখ শুনিলে কান্দিবলৈ মন যায়, আৰু এই মক্কেলটো ভাগৰ দুখবোৰ শুনিলে ইয়াৰ মুখত মুতি দিবলৈ মন যায়। ইংক এডিক্টেডক যিমানে ট্ৰল কৰা ইয়াৰ মগজটো খুলি চালে কুকুৰৰ গু একদম পাবা। চ' গাইছ, এই মক্কেলটোৰ ওপৰত আজি ইমানেই আছিলে ভিডিঅ'টো। তোমালোকে ইমান সোনকালে মোৰ চেনেলটো 1K কৰি দিয়াৰ কাৰণে এটা ডাঙৰ থেংক ইউ। মানে থেংক ইউ দিলেও নহ'ব, এটা ডাঙৰ থেংক ইউ দিলেও নহ'ব তোমালোকৰ কাৰণে। ইমান মানে সোনকালে তোমালোকে মোক মৰম দি দিলা। দুজন ৰোষ্টাৰে মোলৈ ভিডিঅ' ক্লিপ দুটা পঠিয়াইছে, মানে 1K হোৱা কংগ্ৰেচুলেশ্যন দিছে। সেই ভিডিঅ' ক্লিপকেইটা চাই লওঁ। অসমত এটা ৰোষ্টাৰ ওলাইছে, আপোনালোকে শুনিছেনে? নামটো থংকি ইংকাল। আজিহে গালি দিয়ে। আচলতে ভাই তুমি ভালে কৰা গালি দি, নহ'লে আমাৰ এই অসমত মক্কেল আমিখিনি কেলা বন্ধ নহ'ব। ভালে দি আছে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যোৱা। আজি যেনেকৈ তোমাৰ চেনেলটো 1K ছাবস্ক্ৰাইব কমপ্লিট হৈছে, আৰু জল্দি আমাৰ অসমৰ ৰাইজৰ ছাপোৰ্টত আৰু তোমাৰ কষ্টৰ ফলত জল্দি তোমাৰ চেনেলটো 100K হৈ যায়। যাতে বহুত শুভেচ্ছা থাকিলে, ভাল কাম কৰি যোৱা। থেংক ইউ ছ' মাছ দেৱজিৎ ৰোষ্টাৰ, তুমিও যাতে সোনকালে আগবাঢ়ি যোৱা, ময়ো তাৰে কামনা কৰিছোঁ। থেংক ইউ। মোক যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছে তেনেকৈ দেৱজিৎ ৰোষ্টাৰকো ছাপোৰ্ট কৰক। আশা কৰিছোঁ তোমাৰ যাতে সোনকালে 1K হৈ যায়। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? মই ডিমৰ ৰোষ্টাৰ বয়, আপোনালোকে চাই আছে থংকিং ৰোষ্টিং। আৰু ই আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে, কংগ্ৰেচুলেশ্যন ব্ৰ'। আৰু জল্দি 100K 500K জল্দি হৈ যাওক, তাই কামনা কৰিলোঁ। বেষ্ট অফ লাক। থেংক ইউ ছ' মাছ ব্ৰ'। তোমাৰো যাতে সোনকালে 500K হৈ যায় তাৰে। চ' গাইছ, মোক যেনেকৈ ছাপোৰ্ট কৰিছে এই ডিমৰ ৰোষ্টাৰকো তেনেকৈ ছাপোৰ্ট কৰক। ভাল ভিডিঅ' বনাই ইয়াৰো যাতে সোনকালে 1K হৈ যায় তাৰে কামনা কৰিলোঁ মই। লাভ ইউ ব্ৰ'। আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। আকৌ লগ পাই আছোঁ অন্য এটি ৰ'জ ভিডিঅ'ত। লাভ ইউ অল। Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.